বছৰৰ প্ৰথমটো দিনত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাহিৰ কৰিলে অসমীয়া গিৰি জাতি ভাষা ৰক্ষাৰ দায়িত্ব কেৱল চৰকাৰৰ নহয় ৰাইজেও ল'ব লাগিব ভাষা ৰক্ষাৰ দায়িত্ব অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ অসমতো আজিৰ দিনত বেয়া কাম কৰা কাৰো সাহসে নাই কাৰো আপুনি ৰিজাল্ট ওলোৱাৰ পিছত চাব খাতি খাৰ খোৱা অসমীয়াৰ বাদে কোনেও নাপায় মুখ্যমন্ত্ৰীৰ অসমীয়া গিৰি খাৰ খোৱা মানুহেহে চাকৰি পাব এপিএছচি অসমীয়া জাতিক আৰু ভাঙিব দিব নোৱাৰি কেৱল চৰকাৰৰ দায়িত্ব নহয় অসমীয়া ভাষা ৰক্ষা ৰাইজে কৰিব লাগিব অসমীয়া স্কুলত সন্তানক পঢ়ুৱাওক ৰাইজে শনিবাৰে সাংবাদিকৰে বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা আমাৰ এটা ধাৰণা হৈছে যে অসমীয়া ভাষা জীয়াই ৰখাৰ দায়িত্ব অসম চৰকাৰৰ এইটো আমাৰ দায়িত্ব নহয় এইটো পাব্লিকৰ দায়িত্ব নিজৰ ল'ৰা ছোৱালীক অসমীয়া স্কুলত পঢ়ুৱা সাহিত্য সভা বা আনে আহি চৰকাৰক কয় যে অসমীয়া ভাষাটো ৰক্ষা কৰক অসমীয়া হিচাপে মই ভাবো যে অসমীয়া ভাষাটো যদি ৰাখিব লাগে অসমীয়া মানুহে তাৰ কাৰণে ইনিচিয়েটিভ ল'ব লাগিব আজিতো ধৰক বিজেপি নাথাকিলেতো ইয়াত আজমল চাহাবে মুখ্যমন্ত্ৰী হৈ গ'লেহেঁতেন তেওঁ কি অসমীয়া ভাষাটো ৰাখিব নেকি ইফালে এপিএছচিত অসমীয়া ভাষা বিতৰ্ক সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে ক'লে এপিএছচিত অসমীয়া ভাষা কোনোদিনে নাছিলে বিগত বিজেপি চৰকাৰৰ দিনতহে অসমীয়া ভাষাটো কৰা হৈছিল কিন্তু সমস্যা আহিল অৱশ্যে মেডিকেল ইঞ্জিনিয়াৰিং আদি সকলো প্ৰৱেশ পৰীক্ষা অসমীয়াটো হ'ব এপিএছচিত অসমীয়াত পৰীক্ষা দিব পাৰিব ক'লে মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা এপিএছচিত কেতিয়াও নাছিলে এইবাৰ আমি পৰীক্ষামূলকভাৱে তাক প্ৰৱৰ্তন কৰিছিলো বাট ইট লিডছ টু লট অফ কমপ্লিকেশ্যন অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে যে তেওঁলোকে এইবাৰৰ পৰা অসমীয়াতে পৰীক্ষা দিব পাৰিব অসমীয়া মিডিয়ামত পঢ়া ল'ৰাখিনিক আপোনালোকে আগুৱাই যোৱাৰ সুযোগ দিব লাগিব 2023ত মেডিকেল ইঞ্জিনিয়াৰিঙৰ চবৰে প্ৰৱেশিকা পৰীক্ষা আমি অসমীয়াত পাতিম মুখ্যমন্ত্ৰীগৰাকীৰ মতে নিবনুৱা সমস্যা সমাধান কৰিবলৈ হলে চাকৰিমুখী মানসিকতাৰ পৰা আঁতৰিও অন্যান্য কামতো আত্মনিয়োগ কৰিব লাগিব প্ৰথম কথাটো হ'ল যদি জাতিটোক আগুৱাই লৈ যাব লাগে চাকৰিমুখী মানসিকতাৰ পৰা জাতিটোক দূৰত নিব লাগিব যদি গভৰ্ণমেণ্টে অকল এমপ্লয়মেণ্টৰ চ'ৰ্চ হয় তেতিয়াহ'লে আমি এটা সময়ত ৰখি যাব লাগিব সেইকাৰণে সেলফ সাফিচিয়েন্সি ইন এগ্ৰিকালচাৰ এমএছএমই মুভমেণ্ট স্কিল এই গোটেইবিলাকৰ ওপৰত আমাৰ বহুত বেছি ফ'কাছ আছে আৰু মই ভাবো যে আনএমপ্লয়মেণ্ট প্ৰব্লেম উইল বি এবল টু টেকল কাৰণ উইথ গ্ৰোথ অপৰচুনিটি কাম যদি অসমৰ 10% ইকনমিক গ্ৰোথ এভৰি ইয়াৰ হয় then we'll be able to absorb the unemployed youth in various businesses and various activities. ইফালে অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত আছুৰ সৈতে কথা পাতি থকা বুলি কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে চৰকাৰ আগবাঢ়িব পৰা নাই কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে কেন্দ্ৰক দিব নোৱাৰে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে কাৰণ দিলে অসম ৰক্তাক্ত হোৱাৰ আশংকা প্ৰতিবেদনখন দিয়াৰ দিনাখনেতো অসমত ৰক্তাক্ত সংঘাত হৈ যাব পোৱা নোপোৱাৰ মাজত কিন্তু আজি আমি এটা বছৰ চেষ্টা কৰি মৰাণসকলৰ ক্ষেত্ৰত মটকসকলৰ ক্ষেত্ৰত মানিলে চুতীয়াসকলৰ ক্ষেত্ৰত 70% তেওঁলোকে মানিছে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত মানিছে আদিবাসীৰ কিছু কমিউনিটিৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতীয় লোকসকলে মানিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যেতিয়া আমি কৰিম এনেকুৱা এটা প্ৰতিবেদন দিব লাগিব য'ত কোনো বৰ্তমানৰ জনজাতীয় সংঘই তাৰ বিৰুদ্ধে ষ্টেটমেণ্ট নিদিয়ে আৰু আলাপ আলোচনা চলি আছে আছুৰ লগত অৱশ্যে অসমত এতিয়া বেয়া কাম কৰাৰ সাহস কাৰোৰে নাই বুলিও স্পষ্ট দাবী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমতো মই এটা কথা ক'ব পাৰো যে কাৰো সাহসে নাই এতিয়া বেয়া কাম কৰা অসমতো আজিৰ দিনত বেয়া কাম কৰা
কাৰো সাহসে নাই। আৰু আপুনি ৰিজাল্ট ওলোৱাৰ পিছত চাব খাটি খাৰ খোৱা অসমীয়াৰ বাদে কোনেও নাপায়।